নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। আজি আপোনালোকলৈ লৈ আহিছোঁ মই আৰু এটি ভিডিঅ'টো হ'ল যোগাসন শিকাবলৈ মালবিকা বৰঠাকুৰ বাইদেউ আহিছে। বাইদেৱে যোগাসন শিকোৱাৰ লগতে যোগাসনৰ বিষয়ে কৈ যাব। আজি মই যোগাসনৰ কেইটামান ষ্টেপহে দেখুৱাম। ভিডিঅ'টো অলপ দীঘল হ'ব, স্কিপ নকৰাকৈ যাতে শেষলৈকে চাই থাকে। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যোগাসন কৰিবলৈ লৈছোঁ। যোগৰ বিষয়ে তোমালোকক মই অলপ ক'ম, কিন্তু প্ৰথমতে আমি এটা প্ৰাৰ্থনা কৰি লওঁ। বাহিৰৰ পৃথিৱীৰ সকলো চিন্তা আমাৰ মনত সোমাই আছে। আমি যেতিয়া যোগা কৰিম, যোগ মানে কি হ'ল, মন আৰু শৰীৰ একত্ৰিত হোৱা। আমাৰ এতিয়া মনটো ক'ৰবাত আছেগৈ, আমি তাক আমাৰ শৰীৰৰ লগত সংযোগ কৰিবৰ বাবে কিছুমান পদ্ধতি ল'ব লাগিব। এতিয়া প্ৰথমে তোমালোকে সকলোৱে চকু মুদা, দীঘলকৈ উশাহ ল'বা, আকৌ লাহে লাহে এৰিবা, 3বাৰ কৰিবা। এই মনটো কনচেনট্ৰেট কৰিবৰ বাবে ওম উচ্চাৰণ কৰি দীঘলকৈ উশাহ লৈ 3বাৰ ওম উচ্চাৰণ কৰিম দেই। হাতকেইটা আহোঁতে উশাহটো ল'বা, মেলি দিওঁতে উশাহটো খুলি দিবা, এৰি দিবা। 4, 5, 6, 7, 8, ইয়াত এনেকৈ লগোৱা। সোঁ চাইডে এবাৰ ভৰি কাটাৰ দিশত 10 বাৰ। 1, 2, 3, 4, 5, 4, 7, 8, 9, 10। আৰু বাওঁ হাতটো যিফালে এনেকৈ এতিয়া আমি বাওঁ চাইডে আকৌ হাতকেইটা সলাই দিওঁ। বাওঁ হাতটো সোঁৱাত পেলাই সোঁ চাইডে যিফালে হাত দিছা সেইফালে ঘূৰাবা। সেইফালে ঘূৰা, হাতটো ভৰিটো যিটো হাত দিছা মূৰটো সেইফালে ঘূৰা। আমাৰ ৰাধাৰ কেইটা গাঁঠি আছে? জইন কেইটা আছে? 32টা। এই 32টা জইনৰ কাম লাহে লাহে লাহে।
ৰেগুলাৰ কৰিব পৰা আছে আবেলি যদি মিলাব পাৰে আবেলি পাৰিলে আবেলি মই উশাহটো এৰি তললৈ মূৰটো লৈ উশাহটো এৰি